হাই গাইজ, আজি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ বুলি। আৰু ল'ৰাটো শুই আছে, সেইকাৰণে তাক আঁতৰৰ পৰাই বাই বাই দিলোঁ, উপায় নাই আৰু নহ'লে সি মোৰ লগতে ওলাব। জোতা পিন্ধি ৰেডি, বেগটো লৈ লওঁ আৰু হেলমেটটো লৈ লওঁ। মোৰ ভাইটি এটাই থৈ আহিব আৰু মানুহজনীকো ক'লোঁ বাই। ৰাতি আন্ধাৰ ৰাস্তাবোৰ ভালকৈ দেখি নাপায়, হ'লেও ভিডিঅ'টো কৰিছোঁ ব্লগিঙৰ কাৰণে। ফাইনেলি আহি আমাৰ গহপুৰ ষ্টেচন পালোহি আৰু ইয়াৰ পৰিৱেশটো অলপ দেখাই দিওঁ। ষ্টেচন এইটো কাউণ্টাৰ অফিচ আৰু ইয়াত মানুহ চানুহ নাই, ফেন দুখন এনেই লাগি আছে ওপৰত চব। আমাৰ গহপুৰৰ মানে অসমৰ গৌৰৱ শ্বহীদ কনকলতা বৰুৱাৰ বাইদেউৰ ফটো ইয়াত ভালদৰে উপস্থাপন কৰিছে আৰু ইয়াত ধুনীয়াকৈ ইংলিছত লিখি দিছে, ইংলিছতো আছে আৰু অসমীয়াতো আছে আৰু এইপিনে মহান ব্যক্তিকেইজনৰ ফটো আছে। ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালেহি ষ্টেচনত। মাইনাই মোৰ কাৰণে দৰজাৰ সন্মুখলৈ আহিলে আৰু বলক ট্ৰেইনত উঠোঁগৈ আৰু যাত্ৰাটো আৰম্ভ কৰোঁ। বাই বাই গহপুৰ ষ্টেচন। ফাইনেলি আহি ৰাতিপুৱাই হ'ল, ট্ৰেইনখন আহি ৰঙিয়াত ৰ'লহি অলপ দেৰি আৰু যাত্ৰা আৰম্ভ কৰিছে গুৱাহাটীলৈ বুলি। ৰঙিয়া ষ্টেচনটো কিছু ডাঙৰ হয়। কি নাজাৰা চোৱা বন্ধুসকল, ইফালে ফুল হাইৱে আৰু এটা চাইডত ট্ৰেইন। পাহাৰৰ কাণে কাণে আগবাঢ়িছে আমাৰ ট্ৰেইনখন। কি সুন্দৰ পৰিৱেশ চোৱাচোন বন্ধুসকল। আহি আহি শৰাইঘাট ব্ৰিজ পালোহি বন্ধুসকল। ব্ৰহ্মপুত্ৰৰ মাজভাগ দেখিলে যেন বুকু কঁপি উঠে। কিমান যে দ হ'ব পাৰে কল্পনা কৰিব নোৱাৰি। শৰাইঘাট ব্ৰিজৰ তলতে সৌখন ফ্লাইঅভাৰ বনাই আছে, এইফালেদি গ'লে চাগে ফ্ৰীঘাট পাবগৈ। ফাইনেলি আহি কামাখ্যা ষ্টেচন পালোহি বন্ধুসকল। ভিডিঅ'টো ইমানতে সামৰিব লাগিব আৰু ষ্টেচনত নমাৰ লগে লগে অকণ ভিডিঅ' কৰিবলৈ সুবিধা হৈ যায়। চ' ভিডিঅ' যদি ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।